অসমত যি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে ই সমগ্ৰ অসমবাসী সমগ্ৰ ৰাজ্যৰ জনতাক মাধমাৰ সোধাইছে। গতিকে মূল্য বৃদ্ধি এখন চৰকাৰৰ কাৰণে কোনো নতুন কথা নহয়। আমি দেখিবলৈ পাইছোঁ যে মানুহে এতিয়া আমি দেখিছোঁ যে অসমৰ বহুকেইখন জিলাত বানপানী সদৃশ পৰিৱেশ, মানুহে বানপানীত সকলোৱে সৰ্বস্বান্ত হৈ আছে, মানুহে খাবলৈ নাপাই মৰিছে। আৰু এনেকুৱা এটা সময়ত চৰকাৰে পুনৰ মূল্য বৃদ্ধি কৰিছে, যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। আমি দেখিছোঁ যে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে। মানুহে এতিয়া কি কৰিব? এতিয়া চৰকাৰৰ ওচৰত ইয়াৰ উত্তৰ আছে নেকি? এতিয়া যোগান বিভাগটোৱে কি কৰি আছে? মাত্ৰ কেইখনমান নিয়ম মাফিক মিটিং পাতি, অডিঅ' ভিজুৱেল কেইখনমান মিটিং পাতি ইয়াতে দায়িত্ব সামৰিব নেকি? গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট মত, অসমৰ বজাৰত যি মূল্য বৃদ্ধিয়ে জুই সৃষ্টি কৰিছে, অসমৰ মানুহে যি জীয়াতু ভুগিছে, ইয়াৰ কিন্তু সমাধান আমাক লাগিবই। এতিয়া চৰকাৰৰ প্ৰধান কাম কি হ'ব? যে আমাৰ বজাৰবোৰত অসাধু ব্যৱসায় একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছে নেকি? আমি সেইটো চৰকাৰক, যোগান বিভাগক চোকা দৃষ্টি ৰাখিবৰ বাবে দাবী জনাইছোঁ। গতিকে মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব, অসমৰ ৰাইজক সকাহ দিয়ক, আৰু যদি সকাহ দিব নোৱাৰে যোগান বিভাগটো চৰকাৰে বন্ধ কৰি দিব লাগে। অসমত যি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে ই সমগ্ৰ অসমবাসী সমগ্ৰ ৰাজ্যৰ জনতাক মাধমাৰ সোধাইছে। গতিকে মূল্য বৃদ্ধি এখন চৰকাৰৰ কাৰণে কোনো নতুন কথা নহয়। আমি দেখিবলৈ পাইছোঁ যে মানুহে এতিয়া আমি দেখিছোঁ যে অসমৰ বহুকেইখন জিলাত বানপানী সদৃশ পৰিৱেশ, মানুহে বানপানীত সকলোৱে সৰ্বস্বান্ত হৈ আছে, মানুহে খাবলৈ নাপাই মৰিছে। আৰু এনেকুৱা এটা সময়ত চৰকাৰে পুনৰ মূল্য বৃদ্ধি কৰিছে, যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। আমি দেখিছোঁ যে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে। মানুহে এতিয়া কি কৰিব? এতিয়া চৰকাৰৰ ওচৰত ইয়াৰ উত্তৰ আছে নেকি? এতিয়া যোগান বিভাগটোৱে কি কৰি আছে? মাত্ৰ কেইখনমান নিয়ম মাফিক মিটিং পাতি, অডিঅ' ভিজুৱেল কেইখনমান মিটিং পাতি ইয়াতে দায়িত্ব সামৰিব নেকি? গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট মত, অসমৰ বজাৰত যি মূল্য বৃদ্ধিয়ে জুই সৃষ্টি কৰিছে, অসমৰ মানুহে যি জীয়াতু ভুগিছে, ইয়াৰ কিন্তু সমাধান আমাক লাগিবই। এতিয়া চৰকাৰৰ প্ৰধান কাম কি হ'ব? যে আমাৰ বজাৰবোৰত অসাধু ব্যৱসায় একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছে নেকি? আমি সেইটো চৰকাৰক, যোগান বিভাগক চোকা দৃষ্টি ৰাখিবৰ বাবে দাবী জনাইছোঁ। গতিকে মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব, অসমৰ ৰাইজক সকাহ দিয়ক, আৰু যদি সকাহ দিব নোৱাৰে যোগান বিভাগটো চৰকাৰে বন্ধ কৰি দিব লাগে।